Hello guys, welcome back to my YouTube channel. So আজি আপোনালোকক কেইটামান ইম্পৰ্টেন্ট কথা আপোনালোকক জনাই দিম। সিকেইটা কথা আপোনালোকে ইন্টাৰভিউ যেতিয়া যাব ইন্টাৰভিউ মাৰিব যেহেতু 3 তাৰিখৰ পৰা আমাৰ অসম আৰক্ষীৰ ইন্টাৰভিউ ষ্টাৰ্ট হ'ব। তো মই আপোনালোকক এইটোৱে ক'ব বিচাৰো যে আপোনালোকে ইন্টাৰভিউত গৈ এইকেইটা ভুল নকৰিব আৰু কি ধ্যান ৰাখিব লাগিব যেতিয়া আমি ৰানিং কৰিম আৰু লং জাম্প মাৰিম। লং জাম্প আৰু ৰানিংৰ ভিতৰত কিমান সময় পাব আপোনালোকে ৰানিং কৰি আহি কিমান সময় পাব তাৰ পিছত লং জাম্প মাৰিব দিব আৰু লং জাম্পৰ পিছত সিন আপ কিমান সময় পিছত মাৰিব পাৰিব গোটেইখিনি এইটো ভিডিওত আলোচনা কৰিম। ভিডিওটো শেষলৈকে চাব আৰু যদি হে চেনেল নতুন আছে প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব কাৰণ ইন্টাৰভিউ চলি আছে। ইন্টাৰভিউ ভিডিও এইটো আপলোড হ'ব আৰু যেতিয়া আমাৰ ফিজিক্যাল শেষ হ'ব তাৰ পিছত আপোনালোকক ৰিটেনৰ কাৰণে যিমান কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন আছে এইটো ইউটিউব চেনেলতে আপোনালোকক দি থাকিম। সো ভিডিওটো শেষলৈকে চাব আৰু সাবস্ক্ৰাইব কৰি ৰাখিব। সো বলক বেছি দেৰি নকৰি আমি ভিডিওটো আৰম্ভ কৰো। যেতিয়া আমি ৰানিং ষ্টাৰ্ট হ'ব আমাৰ ৰানিং যেতিয়া ষ্টাৰ্ট হ'ব আমি কেনেকৈ দৌৰিব লাগিব। সো যিসকলে জানে টেকনিকখিনি সেইসকলক কোৱা নাই, যিসকলে নতুন আছে সেইসকলক মই এইটো ভিডিঅ'ৰ জৰিয়তে জনাব বিচাৰিছোঁ যে যেতিয়া আমি প্ৰেক্টিছ কৰিছোঁ গ্ৰাউণ্ডত নিজৰ গ্ৰাউণ্ডত সেইটো বেলেগ ধৰণৰ আছিলে আৰু তাতে গৈ বহুত বেলেগ হ'ব। কাৰণ কিয় তাতে বোকাও থাকিব পাৰে, বৰষুণো দিব পাৰে, তাৰপিছত আৰু মানুহো বেছি থাকিব পাৰে। সো তেনেকুৱা ধৰণৰ হ'ব। সো এতিয়া মই এটা কথা কওঁ যে আপোনাৰ লগত বেলেগ মানুহ দৌৰিব, ফিল্ডত দৌৰা মানুহখিনি তাত গৈ নদৌৰে, একেলগত দৌৰিব নোৱাৰা। তাতে গৈ বেলেগ জাগাৰ মানুহ, বেলেগ গাঁৱৰ মানুহ, বেলেগ ফিল্ডৰ ল'ৰা বা ছোৱালী লগ পাবা। তো সিহঁতৰ লগত দৌৰিব লাগিব। কোনে কিমান ৰানিং কৰে, কিমান স্পীড দৌৰে সেইটো আমি নাজানো। এইটো কথা ধ্যান ৰাখিব লাগিব। আমাৰ যিখিনি এনাৰ্জি আছে, আমাৰ যিখিনি ষ্টেমিনা আছে এইখিনি লৈ আমাক দৌৰিব লাগিব। সেইখিনি বচাই আমাক এই ৰানিংটো কমপ্লিট কৰিব লাগিব। সো তাৰ কাৰণে বেলেগে ৰানিং যেতিয়া ষ্টাৰ্ট কৰাৰ লগে লগে কিছুমান আছে নহয় মানে চিটি মাৰাৰ লগে লগে পুৰা স্পীড দৌৰি দিয়ে, পুৰা স্পীড দৌৰে মানে আৰু ক'ব নোৱাৰি যে কিমান স্পীড দৌৰিছে সি। তাৰপিছত সেইবিলাক মানুহৰ পৰা দূৰত থাকিবা। এতিয়া মই এটা কথা কওঁ, নিজৰ সময় নিজৰ ৰানিং নিজে কমপ্লিট কৰিব লাগিব। চ' তাৰ কাৰণে বেলেগে কিমান স্পীডত দৌৰিছে, বেলেগে কিমান শ্ল' দৌৰিছে সেইটো চাব লগা দৰকাৰ নাই। চ' মোৰ হিচাপত মোৰ টেকনিকত প্ৰথম 2-3 পাক যদি 16 পাক আছে বা ছোৱালীৰ কাৰণে 8 পাক আছে, য'ত নাকি 4 পাক 8 পাক আছে, সিমান বেছি হওক বা কম হওক প্ৰথম 2 পাক নিজৰ ষ্টেমিনা বঢ়াবৰ কাৰণে, ষ্টেমিনা বনাই ৰাখিবৰ কাৰণে, নিজৰ দমটো বঢ়াবৰ কাৰণে শ্ল' দৌৰিবা। ইমানো শ্ল' নহয়, মানে শ্ল' দৌৰিবা। ফাৰ্ষ্টতে স্পীড দি নিদিবা, নহ'লে শেষত গৈ ফিনিচিং প্ৰব্লেম হৈ যাব আপোনাৰ লগত। চ' 2 পাক শ্ল' মাৰিব, তাৰপিছত আৰু 2 পাক স্পীড মাৰিব, তাৰপিছত আৰু 2 পাক অলপ শ্ল' মাৰিব, তাৰপিছত শেষত 2 পাক যিমান স্পীড আছে মাৰিব পাৰা। চ' তেনেকৈ টাইমিংটো কভাৰ কৰিব লাগিব, ঠিক আছে। চ' ৰানিঙৰ আপোনালোকে গম পালে কেনেকৈ দৌৰিব লাগিব, বেলেগৰ বুদ্ধিত নদৌৰিব। আৰু কিছুমানে ভাবি থাকে যে আমাৰ পিছফালে পৰিছোঁ আমি লাইনৰ, পিছফালে সময়টো পিছফালৰ পৰা আৰম্ভ হ'ব নেকি? নহয়, এই যেতিয়া নেকি আমাৰ চেঞ্চাৰটো পাৰ হ'বা তেতিয়াহে নিজৰ সময় আৰম্ভ হ'ব। আগত যোৱাখিনি আগতে আৰম্ভ হৈছে, পিছত যোৱাখিনি পিছত আৰম্ভ হ'ব। নিজৰ সময় নিজৰ লগত, বুজি পাইছে? যিহেতু GPS আছে, চেঞ্চাৰ লাগি থাকিব। চ' তাৰ কাৰণে টেনশ্যন কৰিব নালাগে। আপোনালোকৰ সময় আপোনালোকৰ নিজৰে। যেতিয়া চেঞ্চাৰ পাৰ হ'ব তেতিয়াহে আপোনালোকৰ সময় কাউণ্ট হ'ব, ঠিক আছে। চ' ৰানিং গ'ল। এতিয়া ৰানিং শেষ হোৱাৰ পিছত লং জাম্প কিমান টাইম পিছত পাব মাৰিব। এতিয়া লং জাম্প যেতিয়া মাৰিব, লং জাম্পটো কেনেকুৱা ধৰণৰ হয়, যেতিয়া এটা গ্ৰুপত 50 জন দিছে বা 50 জনী ছোৱালী দিছে, 20 জনী পাছ কৰিছে বা 20 জন পাছ কৰিছে। ফাৰ্ষ্টতে যিয়ে সোমাইছে সিয়ে প্ৰথম লং জাম্প মাৰিব, ঠিক আছে। শেষত যি সোমাইছে সি শেষতে মাৰিব। তেনেকুৱা ধৰণৰ হয় চিৰিয়েলি। ত' আহি কেনে চেষ্ট নাম্বাৰ খোলোতে মিলতে লিষ্ট ওলাওঁতে মিলতে 10 মিনিট 15 মিনিট পাই যাব আপোনালোকে। চ' তাতে পেচাব চেচাবো কৰিব পাৰিব আৰু 10 মিনিটমান ৰেষ্টও কৰিব পাৰিব। ৰানিং কৰি আহি পানী নাখাব আৰু অকণমান ৰেষ্ট লৈ লাগিলে এঘুট দুঘুট পানী খাই দিব, ঠিক আছে। এতিয়া লং জাম্প 10-15 মিনিট সময় পাব, তাতে মাৰিব, তেতিয়া মাৰি দিব। চ' ভালকৈ মাৰিব লং জাম্পত। আৰু লং জাম্পত বহুতে সুধিছে মোক যে স্পাইক পিন্ধি বা বুট জোতা পিন্ধি লং জাম্প মাৰিব পাৰিম নে নাই? পাৰিব, তাতে চব এলাও আছে। লং জাম্পত স্পাইক পিন্ধিও মাৰিব পাৰিব, বুট জোতা পিন্ধিও মাৰিব পাৰিব, নৰ্মেল শ্বুজ পিন্ধিও মাৰিব পাৰিব। চ' এতিয়া লং জাম্প গ'ল। লং জাম্প শেষ হোৱাৰ লগে লগে ছেইম প্ৰচেছ ৰানিং আৰু লং জাম্পৰ মাজত যিখিনি সময় পাইছিলে চিন আপত, চ' তেনেকুৱাই পাব। চ' সময়ত এইখিনিয়ে পাব। তাৰপিছত আপোনালোকৰ ফাইনেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকৰ ৰানিং শ্লিপ ওলাব, তাৰপিছত আপোনালোক আউট কৰি দিব। চ' এইখিনিয়ে আছিল এইটো ভিডিঅ'ত। আপোনালোকে বেলেগৰ বুদ্ধি শুনি স্পীড নামাৰিব, বেছি স্পীড নামাৰিব, ভালকৈ মাৰিব কিন্তু বেছি স্পীড নামাৰিব, ঠিক আছে। চ' ভিডিঅ'টো এইটোৱে কৈছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব। আৰু 3 তাৰিখে লগ পাম লিগিৰি পুখুৰীত। মই ৰাতিপুৱা আহিম, আপোনালোকক লগ পাম। বেষ্ট অফ লাক।
ভালকৈ ইণ্টাৰভিউ দিব ঠিক আছে